নমস্কাৰ। আজি ভিডিঅ'টোত মই আপোনালোকক HSG বিষয়ে ক'ম। HSG মানে কি হয়? HSG ফুল ফৰ্মটো হৈছে হিষ্টেৰো সালফিংগোগ্ৰাফি। হিষ্টেৰো মানে ইউট্ৰাছটোক বুজায়, সালফিংগো মানে ফেলোপিয়ান টিউবটোক বুজায়, আৰু গ্ৰাফি মানে হৈছে গোটেই প্ৰচেছটো যোনটো এখন ফটো মাৰি পিনে ৰিপৰ্ট বনোৱাটো গ্ৰাফি বুলি কয়। এই মুঠতে এইটোক HSG শ্বৰ্ট ফৰ্মত কয়। HSG এডভান্টেজ কি হয়? HSG কৰিলে কি লাভ হয়? দুটা আছে লাভ। এটা হ'ল ডায়াগনষ্টিক এডভান্টেজ, মানে কি হয়? টেষ্টটো কৰিলে আপুনি গম পাব যে আপোনাৰ ফেলোপিয়ান টিউবটো খোলা আছে নে বন্ধ আছে। এটোক কয় ডায়াগনষ্টিক এডভান্টেজ। টেষ্টটো কৰা সময়ত কেতিয়াবা যদি আপোনাৰ ফেলোপিয়ান টিউবটো সৰু সুৰা কিবা ব্লক আছিলে, তেতিয়া টেষ্টটো কৰোঁতে খোল খাই যায়। এটোক থেৰাপিউটিক এডভান্টেজ বুলি কয়। আৰু এইটো দেখা গৈছে যে HSG কৰাৰ পিছত সাধাৰণতে 3 মাহ মানৰ ভিতৰত প্ৰেগনেন্সি চান্সটো 25% বেছি হয়। এই টেষ্টটো কৰিলে সৰু সুৰা ব্লকবিলাক খোল খাই যায়, সেইকাৰণে এইটো থেৰাপিউটিক এডভান্টেজ বুলি কয়। এই দুটা মেইন এডভান্টেজ হয় HSG কৰাৰ। এতিয়া আমি চাওঁ HSG গোটেই প্ৰচেছটো কেনেকুৱা। ইণ্ডিকেশ্যন, তাৰ মানে টেষ্টটো কোনে কৰিব, কেতিয়া কৰিব। প্ৰথম আহে আপোনাৰ ইনফাৰ্টিলিটি কেছেছ। ইনফাৰ্টিলিটি মানে কি হয়? ইনফাৰ্টিলিটি মানে যিসকল কাপলে চেষ্টা কৰি আছে প্ৰেগনেন্সি হ'বৰ কাৰণে কিন্তু হ'ব পৰা নাই, সেই ইনফাৰ্টাইল কাপল বিলাকক টেষ্ট কৰিবৰ কাৰণে দিয়া হয় যে কিবা কাৰণত আপোনাৰ ফেলোপিয়ান টিউব কেইডাল ব্লক আছে নেকি। ব্লক থাকিলে প্ৰেগনেন্সি নহ'ব, সেইকাৰণে টেষ্টটো দিয়া হয়। আৰু ছেকেণ্ডলি হয় যিবিলাকৰ ৰিকাৰেণ্ট মিছকেৰেজ হৈ আছে, মানে ধৰি লওক প্ৰেগনেন্সি হৈছে কাৰোবাৰ কিন্তু 2 মাহতে বেয়া হৈ যায়, 3 মাহতে বেয়া হৈ যায়, এই তাৰ কজ বিলাক জানিবৰ কাৰণে। কাৰণ কিছুমান প্ৰব্লেম থাকে, যেনেকে ইউট্ৰাছৰ যদি শেপটো বেয়া থাকে, সেপ্টেড ইউট্ৰাছ থাকে, বাইকনভেট ইউট্ৰাছ থাকে, ভিতৰত যদি স্কাৰ টিস্যুজ থাকে, পলিপ থাকিব পাৰে, টিউমাৰ থাকিব পাৰে, তেতিয়াও প্ৰেগনেন্সি বিলাক 2-3 মাহত বেয়া হৈ যায়। সেইটো ৰিকাৰেণ্ট মিছকেৰেজ বুলি কয়। তেনেকুৱা কেছ বিলাকতো এইটো টেষ্ট দিয়া হয়। টেষ্টটো কৰোঁতে কিবা প্ৰিপাৰেশ্যন কৰিব লাগে নেকি? সাধাৰণতে টেষ্টটো কৰোঁতে আপোনাৰ লগত এজন মানুহ থাকিলে ভাল, আৰু তাৰ বাহিৰে বেলেগ কোনো ইমান স্পেচিফিক প্ৰিপাৰেশ্যন বা প্ৰিকশ্যনছ নাই টেষ্টটোৰ কাৰণে। নেক্সট আহিলে যে কণ্ট্ৰা ইণ্ডিকেশ্যন, মানে টেষ্টটো কি কণ্ডিশ্যনত কৰিব নালাগে। প্ৰথম আহে আপোনাৰ কিবা কাৰণত যদি আপোনাৰ প্ৰেগনেন্সি হৈ আছে, অলৰেডি আছে, 1 মাহ হৈছে, 2 মাহ হৈছে, এই তেনেকুৱা কেছত, প্ৰেগনেন্ট কেছত এই টেষ্টটো কৰা নহয়। আৰু ধৰি লওক আপোনাৰ যদি কিবা কাৰণত ব্লিডিং হৈ আছে, মানে মাহেকীয়া হোৱাৰ পিছত ব্লিডিংটো হৈ আছে, ব্লিডিং হৈ থকা অৱস্থাত এই টেষ্টটো নকৰে। কিছুমানৰ হয়তো আপোনাৰ কিবা ইনফেকশ্যন থাকিব পাৰে, বগা চাবৰ প্ৰব্লেম, হোৱাইট ডিschargeৰ প্ৰব্লেম থাকিব পাৰে, তেনেকুৱা কেছতো এইটো টেষ্ট সাধাৰণতে কৰা নহয়। নেক্সট আহিলে আপোনাৰ কিবা যদি এলাৰ্জি আছে, দৰবৰ এলাৰ্জি হ'ব পাৰে, বেলেগৰ এলাৰ্জি হ'ব পাৰে, সেইবিলাক কেছতো এইটো টেষ্ট নকৰে। টেষ্টটো কৰাৰ টাইমিং কেতিয়া? জেনেৰেলি মাহেকীয়া হোৱাৰ পিছত 7 দিনৰ পিছত টেষ্টটো কৰিবলৈ দিয়া হয়, কাৰণ 7 দিনৰ আগলৈকে হয়তো ব্লিডিং হৈ থাকিব পাৰে, সেইকাৰণে 7 দিনৰ পিছত টেষ্টটো কৰা হয়। 7 দিনৰ পৰা ধৰি লওক 10, 11, 12, 13 দিনলৈকে কৰিব পাৰি টেষ্টটো, একো প্ৰব্লেম নহয়। টেষ্টটো কৰোঁতে এটা কনচেণ্ট লোৱা হয়। কনচেণ্টটো কেলে লোৱা হয়? কনচেণ্টটো হ'ল এটা হ'ল প্ৰচিডিউৰ এটা কৰাৰ কাৰণে কনচেণ্ট লয়। যিকোনো প্ৰচিডিউৰ যেতিয়া কৰা হয় তাত এটা কনচেণ্ট লোৱা হয়। 2 নম্বৰ হ'ল আপোনাক টেষ্টটো কৰোঁতে এটা কণ্ট্ৰাষ্ট এজেণ্ট, এটা ডাই, এটা ইনজেকশ্যন দিয়া হয়, সেই ইনজেকশ্যনৰ কাৰণেও কনচেণ্ট লোৱা হয়। আৰু কিবা কাৰণত যদি আপোনাৰ ডাইটো দিওঁতে, কণ্ট্ৰাষ্টটো দিওঁতে এলাৰ্জি হয়, সেইটো কাৰণেও কনচেণ্ট লোৱা হয়। বহুতৰে দেখা যায় যে যেতিয়া কনচেণ্ট ফৰ্মখন উলিয়াই দিয়া হয় চাইন কৰিবলৈ, বহুতে ভয় খাই যায় যে এই কেলে চাইন কৰিব লাগে, মই কি কৰিম, ইমান ডাঙৰ কিবা টেষ্ট হ'ব নেকি, তেনেকুৱা কথা। কিন্তু এইটো এটা জেনেৰেল ফৰ্মেলিটি হয়, সেইকাৰণে কনচেণ্টখন লোৱা হয় বা চাইন কৰিবলৈ দিয়া হয়। তাত ইমান ভয় কৰিবলগীয়া একো কথা নাই। বহুতো চেণ্টাৰত দেখা যায় যে পেচেণ্টটো চিডেট কৰি পিনে টেষ্টটো কৰে, বহুতত চিডেট নকৰাকেও কৰি দিয়ে। চিডেট মানে কি হয়? চিডেশ্যন মানে হ'ল আপোনাক এটা ইনজেকশ্যন দি পিনে অলপ টোপনি যোৱা অৱস্থালৈ লৈ যায়। কেলে নিয়ে? চিডেশ্যনটো কেলে দিয়ে? কাৰণ এই টেষ্টটো কৰোঁতে অলপ হয়তো পেইন হ'ব পাৰে। চবৰে পেইন যোনটো বিয়াৰ কৰা ক্ষমতা, সেইটো চবৰে বেলেগ বেলেগ, টলাৰেশ্যন পাৱাৰটো বেলেগ, সেইকাৰণে এইটো এটা জেনেৰেলি দি দিয়া হয় চবকে চিডেশ্যনটো। তেতিয়া আপোনাৰ প্ৰচেছটো একদম পেইনলেছ হৈ যায়, আপুনি গমেই নাপায় টেষ্টটো কেতিয়া হৈ গ'ল, সেইটো কাৰণে চিডেশ্যন দিয়া হয়। আৰু দেখা যায় যে টেষ্টটো যেতিয়া কৰিবলৈ আহে কোনোবা, চবে একদম নাৰ্ভাছ হৈ থাকে, টেনশ্যন হৈ থাকে, এংচিয়াছ হৈ থাকে। যেতিয়া কনচেণ্ট ফৰ্মখন উলিয়াই দিয়ে চাইন কৰিবলৈ, আৰু টেনশ্যন হৈ যায়। তেনেকুৱা কণ্ডিশ্যন বিলাকত টেষ্টটো কৰিবলৈ অলপ দিগদাৰ হয়, সেইকাৰণে চিডেট কৰি দিয়া হয়। চিডেট কৰিলে কি হয়, আপুনি ৰিলেক্স হৈ যায়। ৰিলেক্স হ'লে যোনটো ডাই কণ্ট্ৰাষ্ট এজেণ্ট যে ইনজেকশ্যন দিছিলে, সেইটো ধুনীয়াকে পাৰ হৈ যায়। যদি আপুনি টেনশ্যনত থাকে, তেতিয়া কি হয়, স্পাজাম হয়। স্পাজাম হ'লে কণ্ট্ৰাষ্টটো ভালকে যাব নোৱাৰে, কেতিয়াবা ৰিপৰ্টটো ভুলকেও আহিব, সেইকাৰণে চিডেশ্যনটো কৰাটো ভাল। নেক্সট আহিলে যে প্ৰচেছটো কেনেকে হয়। প্ৰচেছটো যেনেকে ক'লো, ফাৰ্ষ্ট আপোনাক চিডেশ্যন দিব, শুৱাই ল'ব, শুৱাই লৈ পিনে আপোনাক পজিশ্যনিং কৰিব, এক্সৰে ৰুমত গৈ পজিশ্যন কৰি পিনে তাত আপোনাক কেথেটাৰডাল লগাব। কেথেটাৰডাল লগাই সেই কেথেটাৰডাল দি কণ্ট্ৰাষ্ট যোনটো হয়, কণ্ট্ৰাষ্টটো ইনজেকশ্যন কৰি দিয়ে। তাৰপিছত এক্সৰে ফটো লোৱা হয়, তেতিয়া আপোনাৰ ফেলোপিয়ান টিউব, ইউট্ৰাছ কেইটাৰ ফটোটো কেপচাৰ কৰা হয়।
এইটোৱে হ'ল থুলমূলকে গোটেই প্ৰচিডিউৰটো। এতিয়া প্ৰচিডিউৰটো কৰাৰ পিছত কি হয়, পষ্ট প্ৰচিডিউৰ কি হ'ব পাৰে। সাধাৰণতে দেখা যায় যে অলপ পেইন হয়, কিছুমানৰ পেইন থাকে, সেইটো হয়, এইটো কিছুমানৰ 1 দিনৰ 2 দিনলৈকেও পেইন থাকিব পাৰে। আৰু দেখা যায় যে কিছুমানৰ অলপ মানে ডিজিনেছ হৈ আছে, মূৰটো ঘূৰোৱা নিচিনা, সেইটো হ'ব পাৰে, কাৰণ আপোনাৰ যিহেতু চিডেশ্যন দিয়া হৈছিলে, ইনজেকশ্যন দিয়া হৈছিলে, অলপ মূৰ ঘূৰণিৰ নিচিনা টোপনি ভাৱ এটা আধা ঘণ্টা 1 ঘণ্টালৈকে থাকিব পাৰে। সেইটো কিছুমানৰ দেখা যায় যে অলপ ব্লিডিং নিচিনা হয়, স্পটিং হয় বা ডিসচাৰ্জ হ'ব পাৰে। সেইটো একদম নৰ্মেল বস্তু হয়, কাৰণ এইটো টেষ্ট যিহেতু কৰা হৈছে, এই টেষ্টটোৰ কাৰণে এইকেইটা কমপ্লিকেশ্যনছ হ'ব পাৰে, কিন্তু এইটো একো ভয় কৰিবলগীয়া কমপ্লিকেশ্যন নহয়, এইটো নিজে নিজে ভাল হৈ যাব। আৰু বিষটো যদি বেছি হৈ থাকে, তাৰ কাৰণে কিছুমান দৰৱো দিয়া হয়। বিষ কিছুমানৰ বেছি হ'লে সিহঁতি পেইন কিলাৰ খাব পাৰে। আৰু যিহেতু এটা প্ৰচিডিউৰ কৰা হৈছে, প্ৰচিডিউৰটো কৰাৰ কাৰণে এণ্টিবায়টিক এটা কভাৰ দিয়া হয়, সেইটো একচুৱেলি চবকে দিয়া হয়। আৰু পানী এটা বেছিকে খাবলৈ দিয়া হয়, তেতিয়া আপোনাৰ মূৰ ঘূৰণি বা এইবিলাক বস্তু অলপ ভাল হৈ যায়। এতিয়া মূল কথাটোলৈ আহোঁ যে ৰিপৰ্টত কি চাই, দুটা বস্তু সাধাৰণতে চাই ৰিপৰ্টত। এটাটো হ'ল আপোনাৰ ইউটেৰাছটোৰ শ্বেপ চাইজ সেইবিলাক চাই, কাৰণ যিহেতু ক'লোৱে যে শ্বেপ চাইজ বহুত প্ৰব্লেম থাকিব পাৰে। কিছুমানৰ চেপ্টেড ইউটেৰাছ থাকে, বাইকৰ্ণুৱেট ইউটেৰাছ থাকে, ভিতৰত স্কাৰ টিছুজ থাকে, পলিপ থাকিব পাৰে, যিবিলাকৰ কাৰণে আপোনাৰ ৰিকাৰেণ্ট প্ৰেগনেঞ্চি লছ হৈ থাকে, সেইবিলাক চাব লগা হয়। সেইটো কাৰণে এইটো টেষ্ট কৰা হয়। আৰু লগতে ফেলোপিয়ান টিউবডাল চোৱা হয় মেইনলি, টিউবকেইডাল খোলা আছে নে ব্লক আছে, কাৰণ সেইটো হ'লেতো প্ৰেগনেঞ্চি নহ'বই। যদি ফেলোপিয়ান টিউব ব্লক থাকে, প্ৰেগনেঞ্চি হোৱাৰ সম্ভাৱনাটো বেয়া। মেইনলি এইটো বস্তুৱে চোৱা হয় যে ফেলোপিয়ান টিউব খোলা আছে নে ব্লক আছে। সেইকাৰণে বহুত জেগাত এইটো টেষ্টক টিউব টেষ্ট বুলিও কৈ দিয়ে কিছুমানে, কিন্তু টিউবৰ লগতে ইউটেৰাছটোও চোৱা হয়, টিউবটোও চোৱা হয়। আৰু এইটো দেখা গৈছে যে HCG কৰাৰ পিছত 3 মাহৰ ভিতৰত প্ৰেগনেঞ্চি চান্সটো 25% বাঢ়ি যায়, কাৰণ যিহেতু কৈছিলোঁ মই আপোনালোকক যে সৰু সুৰা যদি কিবা ব্লক আছে, টেষ্টটো কৰাৰ লগে লগে ব্লকটো খোল খাই যায়, তেতিয়া প্ৰেগনেঞ্চিটো চান্সটো বাঢ়ি যায়। সেইকাৰণে যদি HCG টেষ্ট আপোনাক দিয়ে, আপুনি ভয় নকৰিব, এইটো টেষ্ট কৰিলে আপোনাৰ কেইবাটাও বস্তু ধৰা পেলাব পাৰে। HCG টেষ্টত থুলমূলকে ইমানখিনিয়ে। যদি আপোনাৰ কিবা সুধিব লগা আছে, আপুনি কমেণ্টছত সুধিব পাৰে। ধন্যবাদ।